কি কাৰণে আহিছ নাক খেদি মই আহিছোঁ ঢকুৱাখানা খুটি মোক গাঁও যে খুটি হামুংখন যে এই দেখিছা নাই ভণ্টি এটা মানে ফটো নামাম বুলি কৈছে মোৰ লগত মানে ফটো নামায় আজি মানে হাবুঙলৈ যাবলৈ ওলাই আছোঁ এইবোৰ বস্তু কানি মানে লৈ লৈছোঁ হাবুঙলৈ যাবলৈ ওলাইছোঁ হাবুঙত মানে আপোনালোকক ভিডিঅ'টো মানে সম্পূৰ্ণকৈ দেখামগৈ আমি হাবুঙৰ ভিতৰত গৈ আছোঁ মানে সেয়া চেয়া কৰি লওঁগৈ তাৰপৰা মানে অলপ সেয়া চেয়া কৰি মেলি মানে ভাতটো খাই মেলি ঘৰত যাম আৰু মানে আজি দেওবাৰ চাওকচোন কিমান মানুহ বাৰু বা এই দেওবাৰ চাওকচোন কিমান মানুহ গাইছ মানে কুকুৰা এইটো হয় সেয়া চাক কুকুৰা এইটো হয় আৰু মানে গীটাৰখন মানে আহি আছে এয়া দেখিছা নাই গীটাৰখন বজাৰ চজাৰ কৰি মেলি আহি আছে এইফালে মানে দুইখন টমটম একেই আছে ছেম টু ছেম চাওক দুইখন একেই হয় আৰু গাইছ মানে বলক সেয়া কৰা মানে আপোনালোকৰ মনত হৈ যাব হয় নেকি এনে নিদিয়ে এনে নিদিয়ে এই ললিপপ এটাকে দিয়ক আকৌ এই এনেই কৈছোঁ নালাগে নালাগে বাইদেউৰ লগত অলপ পূজাই গ'লে আপোনাৰ হা বাৰ্থডে আছিলে নে আজিতো হা বাৰ্থডে আছিলে কোনটো এইটো খাবলৈ দিছা নেকি যাওঁ হে এইটো খাবলৈ দিছা নেকি হা এইটো দিছা না খাবলৈ খাবলৈ কি কাৰণে আহিছ নাক খেদি মই আহিছোঁ ঢকুৱাখানা খুটি মোক গাঁও যে খুটি হামুংখন যে ভাল বহুত মানে প্ৰমাণ পাইছোঁ আহি লৈ পিনে সেইকাৰণে আহিছোঁ মানে হাবুঙত আহি কেনেকুৱা লাগিছে ভালেই লাগিছে ভালেই লাগিছে ন হয় অঁ এইজনে আছে আমাৰ ডাঙৰ বাইদেউ মানে ভাগিনটো যে ভোক লাগিছে সেইটো কাৰণে মানে ভাত পানী খুৱাই লৈছে আৰু মানে এতিয়া মানে এইজন মানে মোৰ মানে ডাঙৰ ভাগিন হয় এইটো মানে সৰু ভাগিন হয় মানে এইজন সৰু বাইদেউ হয় মানে হাবুঙলৈ আহি কেনেকুৱা লাগিছে মজা লাগিছে মজা লাগিছে ন মানে আমাৰ তুমি ক'ৰ পৰা আহিছা হয় বাইদেউ মানে মাৰ পেটৰ পৰা আহিছে এয়া পলা লাগে আজি মানে হাবুঙলৈ আহিছিলোঁ মানে তাৰপিছত মানে ভিডিঅ'টো বনাম বুলি বনাই আছোঁ মানে মোৰ ভাগিনকেইটা ভাত খাই আছে সেয়া ভাগিন লগাই দে ভাত মাংসকেইটি ভাত খাই আছে চাওক এয়া মাংসকেইটি ভাত খাই আছে আৰু এটা এই ল'ৰা এটা ভাত খাই আছে চাওক এইটো ভাত খাই আছে হয় কোৱাছোঁ আৰু ল'ৰা ছোৱালীকেইটা যে ভোক লাগি আছে সেইকাৰণে সোনকালে আৰু খুৱাই দিয়া আৰু এই তাত বনাই এজনী মানে আমাৰ অসহী বাইদেউ অসহী গালখন অসহীয়ে থাকে দেখি গালখন অকল অসহীয়ে থাকে মানে চব্জি বনাই হ'ল মানে চব্জি আপোনালোকৰ গাইছ মানে এয়া মানে গীতে চব্জি বনাই থোৱা আছে এয়া চাওক মানে মাংস পূৰা খাব লাগিব আৰু মানে এইফালে গীতে ফেমিলি কৰি আছে গাইছ চাওক এতিয়া মানে